জয় শ্রী রাধা কৃষ্ণ। শ্রীমদ ভাগৱতত বৰ্ণনা কৰা আছে, অক্ৰূৰে যেতিয়া শ্ৰীকৃষ্ণ বৃন্দাবনৰ পৰা মথুৰালৈ নিবৰ বাবে আহিছিল, তেতিয়া বৃন্দাবনৰ চাৰিওফালে শ্ৰীকৃষ্ণৰ পদচিহ্ন দৰ্শন কৰিছিল। তাৰ ফলত শ্ৰীকৃষ্ণৰ প্ৰতি তেওঁৰ প্ৰেম ইমানেই বৰ্ধিত হয় যে যাৰ ফলত তেওঁৰ সমস্ত শৰীৰ ৰোমাঞ্চিত হৈ উঠে। তেওঁৰ নয়ন যুগল অশ্ৰু ধাৰাই প্লাবিত হয় আৰু আনন্দৰ অতিশয্যাত তেওঁৰ ৰথৰ পৰা মাটিত জাপ মাৰি ক'ব ধৰে, কি অপূৰ্ব, কি অপূৰ্ব, কি অপূৰ্ব। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দক স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। আমি যে ভক্তিমূলক ভিডিঅ'বোৰ চাওঁ, কিয় আমি শ্ৰীমদ ভাগৱত আদি শাস্ত্ৰৰ ব্যাখ্যা শুনো? কিবা হোৱাৰ আশাত? আমি কি বিচাৰোঁ? ভগৱানৰ আশীৰ্বাদ নে অন্য জাগতিক সা সুবিধা? সঁচাকৈয়ে আমি ভগৱানক পূজা কৰোঁনে? ভক্তি কৰোঁনে? ভগৱানৰ বাবে আমি কি কৰোঁ? আমি কিমান দিন জীয়াই থাকিম? জীয়াই থকা দিনকেইটাত আমি কি পাব বিচাৰোঁ, কি কৰিব বিচাৰোঁ? আমি যিবোৰ কৰি আছোঁ সেই সকলোবোৰৰ সঁচাকৈ কিবা প্ৰয়োজন আছেনে? মৃত্যুৰ সময়ত আমি লগত কি লৈ যাম আৰু এই পৃথিৱীত কি এৰি থৈ যাম? আপুনি বিশ্বাস কৰেনে মৃত্যুৰ পিছতো জীৱন আছে? আপুনি ধনী হ'ব বিচাৰে নেকি? যদি বিচাৰে, কিয়? ধন সম্পদৰ দ্বাৰা আপুনি কি কৰিব? আজি পৃথিৱীত যি পাপৰ উদ্ভৱ হৈছে, মিছা, ঠগবাজি, চুৰি, হত্যা, ব্যভিচাৰ, অনাচাৰ আদি বৃদ্ধি হৈছে, ইয়াৰ কাৰণ কি? এই সকলোবোৰ কথা মনলৈ আহেনে? একচুৱেলি এইবোৰ কথা আমি চিন্তা কৰা উচিত। আমি আজৰি সময়খিনি কি কৰোঁ? আমি কিমান সংখ্যক মানুহ মন্দিৰলৈ যাওঁ, সত্ৰলৈ যাওঁ, বৈদিক জ্ঞান আহৰণ কৰোঁ, ধৰ্মশাস্ত্ৰ পঢ়োঁ। আজিৰ শিক্ষা ব্যৱস্থাই আমাৰ সমাজৰ কিবা উন্নতি সাধন কৰিব পাৰিছেনে? আচলতে আমি সকলোবোৰ মৰীচিকাৰ পিছত দৌৰি আছোঁ। আধুনিক সমাজ ব্যৱস্থাৰ মিছা মায়াজালত আমি বন্দী হৈ আছোঁ। মিছা আভিজাত্য অহংকাৰত আমি নিজকে পাহৰি ঘোৰ অন্ধকাৰৰ দিশত আগবাঢ়ি গৈ আছোঁ। আজি আমি নিজক লৈ ব্যস্ত। আমাৰ ভৱিষ্যত কি আমি নিজেই নাজানো। মাক বাপেকৰ সম্পৰ্কৰ মাজত ব্যৱধান বাঢ়িছে। পুতেকে বাপেকক সন্মান নিদিয়া হৈছে। ভায়েকে ভায়েকক হত্যা কৰিছে। কিয়? কাৰণ আজি আমি বিভ্ৰান্ত। আজি আমি সুস্থভাৱে চিন্তা কৰিব নোৱাৰা হৈছোঁ। আজিৰ মানুহৰ সদ্গুণ ক'ত? মানৱতা ক'ত? আজি সমাজৰ যি অৱস্থা, মানুহৰ যি দুখ দুৰ্গতি, এইবোৰৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পাম? ভাবিবলগীয়া বিষয়। এই সকলোবোৰৰ উত্তৰ গীতা ভাগৱতত আছে। কিন্তু দুখৰ বিষয়, আজি এই বৈদিক জ্ঞানক আমি অৱহেলা কৰি আহিছোঁ, যাৰ বাবে আজিৰ সমাজত এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে। যদি আমি সঁচাকৈয়ে সুখ শান্তি বিচাৰো,
তেনেহ'লে আমাক বৈদিক জ্ঞানৰ আশ্ৰয় নিবই লাগিব। আজিলৈ ইমানেই। প্ৰভু শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।